এইটো তলত নমন এই ওচৰটো ফলত ভালে নমস্কাৰ, মোৰ নাম হৈছে জ্ঞানজল বৰশইক আৰু মই সাজি উলিয়াইছোঁ এযোৰ বিশেষ গ্লাছ, যিযোৰ গ্লাছৰ সৈতে যিসকল দৃষ্টিহীন তেওঁলোকৰ বহুতো সহায় হ'ব। আৰু এইযোৰ গ্লাছ হৈছে চেন্সাৰযুক্ত গ্লাছ, যিযোৰ জৰিয়তে তেওঁলোকে যেতিয়া পিন্ধি পেলাই যাব, ওচৰত বা ফ্ৰণ্টত কিবা এটা যদি আহি যায়, যিকোনো বস্তু মানুহৰ পৰা ধৰি পেলাই আপোনাৰ গাড়ী ৱাল যিকোনো বস্তু যদি আহে, তেওঁলোকৰ এটা সংকেত যাব যে ওচৰলৈ যাব নালাগে আৰু ওচৰত কিবা এটা আছে। আৰু ইফালে সিফালে চালে যোনফালে এই বস্তুটো নাবাজে সেইফালেদি তেওঁলোকে যাব পাৰিব, তেওঁলোকৰ ৰাস্তাটো সেইফালে খোলা বুলি তেওঁলোকে গম পাব। আৰু এইটোকে ভাবি পেলাই মই এইটো ডিজাইন কৰিছিলোঁ আৰু মই তেওঁলোকক খুব ওচৰৰ পৰা পাইছোঁ ব্লাইণ্ড স্কুলৰ জৰিয়তে। আৰু তেওঁলোকক মই সেই অসুবিধাখিনি মই দেখিছোঁ আৰু সেইটো কাৰণে মই এইযোৰ গ্লাছ ডিজাইন কৰি পেলাই আপোনালোকৰ ওচৰলৈ এতিয়া তেওঁলোকৰ কাৰণে সুবিধাৰ্থে লৈ আহিছোঁ, যাতে তেওঁলোকৰ কিবা এটা সুবিধা হওক। আৰু মই সকলোকে এইটো অনুৰোধ কৰোঁ যাতে তেওঁলোকে আমাৰ অসম চৰকাৰে হওক বা সকলোৱে হওক, মানুহে এইটো আদৰি লৈ পেলাই এটা লাৰ্জ কোৱান্টিটিত এইটো বনাই পেলাই সকলো কাৰণে ডিষ্ট্ৰিবিউট কৰে আৰু সেই দৃষ্টিহীনসকলৰ কাৰণে কিবা এটা ভাল পদক্ষেপ আমি লোৱাটো আমি বিচাৰিছোঁ।